নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে ভাল। আজি মই অফাৰ প্ৰাইজত কেইযোৰমান বিৰাটেই ধুনীয়া বোৱা কাপোৰ লৈ আহিছোঁ। আহকচোন চাওঁ কাপোৰকেইযোৰ। এযোৰ বিৰাটেই ধুনীয়া এচি কটনৰ যোৰা, বোৱা যোৰা হয়। কাপোৰটো নীলা ৰঙত দেখিছে আপোনালোকে, নীলা ৰঙত সৰু সৰু দুটা ফুল কৰি থোৱা আছে। আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 700 টকাত। এয়া চাওক, এইযোৰ হ'ল কাপোৰযোৰ। কাপোৰযোৰ চিম্পল হ'ব, কিন্তু যথেষ্ট আহল বহল। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনো একেই কালাৰ, একেই ৰঙৰ ফুল কৰি থোৱা আছে, দেখিছে। মেখেলাখনো যথেষ্ট আহল বহল। এইখন হৈছে মেখেলাখন। আৰু এইকেইটা হৈছে চাইড পাৰিকেইটা গুলপীয়া ৰঙত কৰি দিয়া হৈছে। বিৰাটেই ধুনীয়া কাপোৰযোৰ, মাত্ৰ 700 টকাত লাভ কৰিব। অফাৰ প্ৰাইজত দি থকা হৈছে। এইযোৰ চেম ডিজাইনত, কালাৰটো দেখিছে, বিৰাটেই ধুনীয়া। পেৰট গ্ৰীণ কালাৰ, একদম লাইট কালাৰ। গৰমত পিন্ধিবলৈ বিৰাটেই বেছি ধুনীয়া হ'ব। এখন হৈছে চাদৰখন, বিৰাট ধুনীয়াকৈ ফুল কৰি থোৱা আছে। চিম্পল হ'ব কাপোৰযোৰ, আৰু আজিৰ বাবে লাভ কৰিব মাত্ৰ 700 টকাত। এইখন হৈছে মেখেলাখন। মেখেলাখনতো সৰু সৰু দুটা ফুল কৰি থোৱা আছে। আৰু এইকেইটা হৈছে চাইড পাৰিৰ লগতে আপোনালোকে ব্লাউজ পিচো পাব। চিম্পল হ'ব ব্লাউজ পিচটো, লগত থাকিব চাইড পাৰি এটা। আৰু যথেষ্ট আহল বহল মেখেলাখনো। এযোৰ আৰু এযোৰ মেহেন্দি গ্ৰীণ কালাৰ এচি কটনৰ যোৰা। আৰু কাপোৰটোত বগা ৰঙৰ ফুল কৰি থোৱা আছে, বিৰাটেই ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো, চাওক আপোনালোকে। আৰু এইকেইটা হৈছে চাইড পাৰিকেইটাও বগা। আৰু চাদৰখন যথেষ্ট আহল বহল আৰু দীঘল। আৰু এইখন হৈছে ইয়াৰ মেখেলাখনতো একেই বগা ৰঙৰ ফুল কৰি থোৱা আছে। আৰু মেখেলাখন যথেষ্ট আহল বহল। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো চিম্পল হ'ব, চাইড পাৰি থাকিব। আৰু এযোৰ পেৰট গ্ৰীণ কালাৰৰ এচি কটন যোৰা, বোৱা যোৰা। আচলতে 700 টকাত এইবোৰ কাপোৰ আজিকালি নাপায়। এইযোৰ চাওক, ৰঙা আৰু গুণাৰ ফুল কৰি থোৱা আছে। কাপোৰযোৰ ডাঙৰ ডাঙৰ বুটা কৰি থোৱা আছে। আৰু যথেষ্ট আহল বহল আৰু দীঘল হ'ব চাদৰখনো। আৰু এইখন হৈছে ইয়াৰ মেখেলাখনতো একেই ফুল কৰি থোৱা আছে। আৰু এইকেইটা হৈছে ইয়াৰ চাইড পাৰিকেইটা গল্ডেন ৰঙৰ গুণাৰ ফুল কৰি থোৱা আছে। কাপোৰযোৰ পিন্ধিলে বিৰাটেই বেছি ধুনীয়া লাগিব। আৰু মেখেলাখনো যথেষ্ট আহল বহল আৰু দীঘল। আৰু এই কাপোৰযোৰ আজিৰ বাবে আপোনালোকে লাভ কৰিব মাত্ৰ 700 টকাত। আৰু আপোনালোকে যদি কাপোৰযোৰ ল'ব বিচাৰে তেন্তে 6001708781 এই নম্বৰত হোৱাটছআপ যোগে যোগাযোগ কৰিব। নতুবা আপোনালোকে যদি গহপুৰৰ হয় তেন্তে গহপুৰৰ ছয়গাঁও কলেজৰ সন্মুখত SBI ATM বিল্ডিংটোৰ ওপৰ মহলাত আমাৰ দোকানখন আছে। ৰাস্তাৰ পৰা দেখিবই, নাম লগাই থোৱা আছে, DBM ডিয়ামণ্ড মেখেলা চাদৰ কালেকশ্যন বুলি। আপোনালোক আহিব আমাৰ দোকানলৈ, আৰু আপোনালোকৰ পচন্দৰ কাপোৰযোৰ দোকানৰ পৰাই লৈ যাব পাৰিব। ধন্যবাদ।